আপোনালোকৰ খবৰ কি ভালনে? তো মই আজি মানে মনত পৰিছে ফটো এলবাম এখন চাবলৈ। মানে ফটো এলবামত বাৰু ইমান ফটো থোৱা নাই, তেও কেইটামান ফটো আছে, মই সেইকেইটাক চাবলৈ কেনে লাগে আৰু। আজিকালিতো ফেচবুক সেইবিলাকেই দিন পৰিছে ন। তো মানে ফটো এলবামতো বহুত আগৰ ফটোবিলাকতো ক'ৰবাতহে গ'ল। এতিয়া কেইটামান এনেই ফটো আছিলে কেইদিনমানৰ আগৰে, সেইকেইটা চাই আছোঁ। ব'লক আপোনালোকেও চাব মোৰ লগত ফটোকেইটা। ফটো এলবাম, এইটো মোৰ ফটো ডান্স কৰোৱা সময়ত তুলিছিলোঁ। ঠাণ্ডা দিনত কিবা ওপৰত পিন্ধিছিলোঁ, এই তলৰ মানে কাপোৰ, ডান্সৰ কাপোৰ, সেইবিলাক মানে ক'ৰবাত ডান্স কৰিছিলোঁ বাহিৰত গৈ পেলাই। সেয়া ফটো, এয়া বহুত দিনৰ আগৰ। এয়া শ্বিলং গৈছিলোঁ, এয়া শ্বিলং। এয়া ডান্স প্ৰগ্ৰামৰ ফটোবিলাক আছিলে এইবিলাক। তো এইবিলাক আছিলে, এইটো মোৰ ভাইটি হয়, মই হয়, একজনী মই হয়। এয়া মই, এয়া আগৰ ফটোকেইটা আছে বাৰু। ক'ৰবাত ফুৰিবৰ কাৰণে গৈছিলোঁ। এইটো মানে কি কয়, এইটো জেগাটো কি কয়, এইটো জাচিংফা প্ৰথম অ'পেনিং কৰোঁতে গৈছিলোঁ। এইটো প্ৰথম অ'পেনিং কৰাৰ ফটো হয়। জাচিংফা যেতিয়া প্ৰথম অ'পেনিং কৰিছিলে, তেতিয়া আমি ফাৰ্ষ্ট গৈছিলোঁ। তো এয়া শ্বিলঙৰ ফটো এইবিলাক। এজনী আমাৰ ঘৰৰ ওচৰৰ ভতিজী এজনী, তাইৰ ফটো, মোৰ ফটো। মানে মন গৈছে যে ফটোবোৰ চাইছোঁ। পিকনিকৰ ফটো, আগততো পিকনিকবিলাক ইমান গৈছিলোঁ, এতিয়াতো নাযাওঁৱে। মোৰ ফটোবিলাক আপোনালোকে চাই লওক অলপ অলপ কৰি চবেই। শ্বিলং গৈছিলোঁ, এইবিলাক শ্বিলঙৰ ফটো। এয়া মাক লৈ পেলাই কিবা ক'ৰবাত ফুৰিছিলোঁ মাতি। এয়া কলাক্ষেত্ৰ মাক লৈ গৈছিলোঁ, ভাইটি। এয়া মোৰ শ্বিলঙৰ চিনাকি মানুহ হয়, আমি ফুৰিবৰ কাৰণে গৈছিলোঁ তাতে, সিহঁতৰ ঘৰ গৈছিলোঁ। এই বহুত আগৰ পিক এইবিলাক। শ্বিলঙৰ বেষ্ট ফ্ৰেণ্ড হয়। আপোনালোকে চাই লওক, এয়া মা হয় আৰু মই শ্বিলং গল্ফিং হয়। এয়া মা, লাইনটো গুচি গ'ল, লাইন গ'ল। এয়া মা, মই কলাক্ষেত্ৰত, বহুত আগৰ পিক। এইটো মোৰ ভাইটি, টিকলা কালৰ। ফ্ৰেণ্ড হয়। আৰু মোৰ ভাইটিও আছিলে তাতে। স্কুটি নতুন কিনোতে। এইটো বিপুল দাদা হয়, খাপলাং বিপুল দাদা আৰু মই। সিহঁতৰ ঘৰত টিভি চাই আছিলে, ৰিমট চিমট এনেকুৱা খানা চানা খাই টিভি চাই আছে সিহঁতৰ ঘৰতে আৰু। লাইনটো আহিলে। এয়া আমাৰ নগাঁও বাইপাছ, বহুত আগৰ পিক হয় এইবিলাক। ডান্সৰ এইবিলাক পিকবিলাক একদম বৰবাদ হৈ গ'ল। এইবিলাক ডান্স কৰিব গৈছোঁ বহুত আগত, বৰপেটাত। এইবিলাক পিকবিলাক মানে বৰবাদ হৈ গ'ল মানে। এই ডান্সৰ পিক হয়, ডান্সৰ ল'ৰা হয়, ডান্স কৰিছিলোঁ একেলগে। এয়া ফটো আছিলে, এয়া খাপলঙৰ, এইটো বিমল, ভূত, মই, আমি এইবিলাক চব খাই আছিলোঁ। এইবিলাক খাপলঙৰ পাৰ্টিটো এটা প্ৰগ্ৰাম আছিলে লখৰাত, মোক লৈ গৈছিলে, ময়ো গৈছিলোঁ তাত। মই এনেই খাবলৈ খাই মেলি এনে পাৰ্টি চাৰ্টি তাতে প্ৰগ্ৰামখনত গৈছিলোঁ আৰু।
মোৰ ভাইটি সৰু কালৰ মই এইটো ঐ খাপলাঙৰ ভূত মই সিহঁতৰ লগত প্ৰগ্ৰামত গৈছিলোঁ মানে সেইকাৰণে এই মোৰ ফ্ৰেণ্ড মোৰ বাৰ্থডে পাৰ্টি এয়া মানে মোৰ বাৰ্থডে পাৰ্টি আছিলে এয়া সোণাপুৰ যে গুৱাহাটী সোণাপুৰ ব্লু অৰ্কিড হয় এই মোৰ মা ভাইটিহঁত গৈছিলে মোৰ বাৰ্থডে কেক আৰু এই খানা চানা খাই আছিলে তো মানে এইবিলাক বাৰ্থডে কেক চেক আছিলে এইটো এয়া ব্লু অৰ্কিড মোৰ ফ্ৰেণ্ড ব্লু অৰ্কিডত মানে ব্লু অৰ্কিডত বাৰ্থডে পাতিছিলোঁ এইবিলাক ব্লু অৰ্কিডত পাতিছিলোঁ বাৰ্থডে সেই ফটো ইয়াতে একচুৱেলি পিকটো তুলিবলৈ বহুত পিক তোলোঁ ক'ৰবাত গ'লে কিন্তু মানে ফটো এলবাম নবনাওঁ মানে এনেইতো আজিকালিতো ফেচবুকৰ দুনিয়া চুনিয়া এইবিলাক ইনষ্টাগ্ৰাম তো মানে আগতেও মানে ফটো এলবাম বনোৱা নাই মানে কেইটামান এনেই বনাইছিলোঁ আৰু সেইকেইটাই দেখালোঁ তো মানে ফটো এলবাম নবনাওঁ যি পিক থাকেতো মোবাইলতে থাকে আৰু আগৰ মোবাইলত যিকেইটা পিক আছিলে ফটো এলবাম বনাম কি আগত ক'ৰবাত ফুৰিছিলোঁ যে এইবিলাক জেগাবিলাক ফটো এলবাম বনাম বুলি ভাবিছোঁ সেই মোবাইলটো হেৰাই গ'ল মানে 2-3টা মোবাইল মোৰ অলৰেডি গাড়ীতে হেৰাইছে শ্বিলং যেতিয়া ফুৰিবৰ কাৰণে গৈছিলোঁ গাড়ীতে হেৰালে তো সেই ফটোবিলাক মানে মোবাইলতে থাকিল আৰু একচুৱেলি এইটো বেলেগ মোবাইলত আৰু বেলেগ মেমৰি লগাই বেলেগ ফটো ন আৰু ফটোবিলাক মানে ইমান এলবাম কৰা নাই আৰু এলবামত এনে কেইটামান ফটো আছিলে এনেই দেখালোঁ আৰু চবতো মোবাইলতে থাকে আজিকালি ফটোবিলাক আৰু মানে বহুত জেগাৰ বহুত ফটো আছিলে মানে একচুৱেলি মানে ফটো এলবাম নবনাওঁ তে মোবাইলতে থাকে মানে ফটোবিলাক মানে বহুত জেগাৰ বহুত ফটো আছিলে একচুৱেলি মই ফেচবুকতো দিয়া নাই সেইবিলাক ফটো মানে মই ফেচবুকতো দিয়া নাই তো মানে কি আৰু ফুৰি অহাৰ ফটোবিলাক একদম আগৰ ফটোবিলাক একদম ফেচবুকতো দিয়া নাই তো সেই তেনেকুৱা আগৰ মোবাইলটোত থকা ফটোবিলাকো মানে আগৰ মোবাইলটোত থাকি গ'ল আৰু কি ক'ম আৰু একচুৱেলি কি মন চন ভাল লাগিছে এনেকুৱা আৰু ফটো চটো তোলোঁ আৰু এনেই বহুত জেগাত ফুৰিব গৈ থাকিলেও মানে কি কেতিয়াবা ফটো তুলিব মন যায় কেতিয়াবা ফটো তুলিব মন নাযায় আৰু মানে ক'ৰবাত কিবা এটা কামতে গ'লোঁ বা এনেও গ'লোঁ ক'ৰবাত গ'লে মানে কি জেগাটো কেতিয়াবা কাৰোবাৰ ধুনীয়া লাগিলে ফটোটো তোলে ন মানে বহুত জেগাত ফটো নুতোলোঁ আৰু মানে এনেই নুতোলোঁ কিন্তু কেতিয়াবা ক'ৰবাত মন গ'লে ফটো চটো তোলোঁ আৰু সেইটোৱে আৰু মানে আজি মনটো মানে অলপ কেনেকুৱা লাগি আছে সেইকাৰণে মানে ফটো চটো চালোঁ আপোনালোককো দেখালোঁ দেই তো গাইজ আপোনালোকেতো জানে মোৰ এক্সিডেণ্ট হৈছিলে তো মানে এতিয়া ভাল হৈছোঁ মই আধাখিনি এতিয়া অলপখিনি আছে বাৰু কালিলৈ আকৌ গুৱাহাটী যাম তো বহি বৰিং ফিল কৰি আছোঁ ন আৰু এতিয়া লাইনো গুচি গ'ল বহি বৰিং ফিল কৰি আছোঁ ন তো মানে সেইটো কাৰণে এলবামটোৱে অলপ চালোঁ মানে ফটোটো তুলিবলৈতো বহুত থাকে চব জেগাতে ফটো নুতোলোঁ আৰু কেতিয়াবা তোলোঁ কেতিয়াবা নুতোলোঁ আৰু মা চিঞৰি আছে ভাইটিৰ লগত সেই মাৰ চিঞৰ মাহঁতে মানে চিঞৰ মানে এনেই আৰু মানে কিবা বেলেগ এনেই ঘৰুৱা কথা মানে যি নহওক আৰু মানে কাইলৈ মাকো লৈ যাওঁ আকৌ কেইদিনমানৰ কাৰণে গুৱাহাটী বাৰু মোৰ চেনেলটো যোনে চাইছে মানে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু কৰি দিব তেতিয়াহে চাব পাৰিব আৰু পাব কোনোবাই পালে মানে আৰু ভিডিঅ'বিলাক বনাম ভাল আৰু পাব পাৰিব আপোনালোকে চাব পাৰিব আৰু টকা পইচা অকণটো পালে ভাল লাগে ন ইউটিউবৰ পৰা সেইটোৱে কথা ন হিংসা নকৰিব দেই মোক হিংসা নকৰিব পাৰিলে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ এইবিলাক কৰি দিব দেই মোক গাইজ মোক মানে হিংসা নকৰিব তাৰমানে মই এতিয়া আছোঁ ঘৰত কালিলৈ যাম গুৱাহাটী মাকো লৈ যাম তো আপোনালোকে লাইক ছাবস্ক্ৰাইব চব কৰি দিব মানে মই গুৱাহাটীত গৈ পেলাই ভিডিঅ' বনাব পাৰোঁ আপোনালোকে সেইখিনি পাই থাকিব তেতিয়া